মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তিনিটা নতুন আখৰ শিকিম। সেই আখৰকেইটা কেনেদৰে লিখে আমি প্ৰথমে চাওঁ। তোমালোকে বহি আৰু পেঞ্চিল উলিয়াই লোৱা। মই লিখি দিয়াৰ পিছত তোমালোকে আখৰকেইটা লিখিবলৈ চেষ্টা কৰিবা। এতিয়া আমি লিখিম প্ৰথমতে দন্ত থ। দন্ত থ আখৰটো আমি কি কৰিম যে ২ নম্বৰ আচৰ পৰা লিখিম আৰু এই আখৰটোত মাত্ৰা নাথাকে। এতিয়া চাবা, আমি লিখিম দন্ত থটো এই ২ নম্বৰ আচৰ পৰা এনেদৰে গোল কৰি লাহেকৈ আমি ১ নম্বৰ আচত লগাম। লগাই আমি ৪ নম্বৰ আচলৈ আনি ৫ নম্বৰ আচত লগাম আৰু এনেকৈ ওপৰলৈ লৈ যাম। এইটো হৈছে দন্ত থ। এতিয়া দন্ত থ থকা আমি বানান লিখিব লাগিব। দন্ত থ থকা এটা বানান চোৱাচোন, লিখোঁ। এনেদৰে আমি লিখিলোঁ, গোল কৰি ১ নম্বৰ আচত লগালোঁ, ৪ নম্বৰ আচলৈ আনিলোঁ, ৫ নম্বৰ আচত লগাই ওপৰলৈ লৈ গৈ ১ নম্বৰ আচত লগাই এনেদৰে আমি দিম। এইটো হৈছে দন্ত থ। আৰু মাত্ৰাডাল দিলে আমি কি লিখিম? থ ৰ, থৰ। এতিয়া আমি লিখিম খ আখৰটো। কেনেদৰে খ আখৰটো লিখে চাওঁ আহা। ২ নম্বৰ আচৰ পৰা এনেকৈ আমি গোল এটা কৰি ১ নম্বৰ আচত লগাই এই ঘৰটোতে গোলটো কৰি আকৌ ১ নম্বৰ আচত লগাই এনেদৰে বেকা কৰি আমি ৩ নম্বৰ আচলৈ আনিম। ৩ নম্বৰ আচৰ পৰা আমি ৫ নম্বৰ আচলৈ আনিম। ৫ নম্বৰ আচত লগাই পোনে পোনে এনেদৰে ওপৰলৈ লৈ যাম। এইটো হৈছে খ। খত কিন্তু মাত্ৰা নাথাকে, এইটো মনত ৰাখিবা। আকৌ এবাৰ চোৱা, আমি এনেদৰে ১ নম্বৰ আচত এনেকৈ ২ নম্বৰ আচত আৰম্ভ কৰি ১ নম্বৰ আচত লগাই এই ঘৰটোতে ১ নম্বৰ আৰু ২ নম্বৰ আচৰ মাজতে গোলটো কৰি ১ নম্বৰ আচত লগাই ২ নম্বৰ আচত লগাই এনেকৈ ১ নম্বৰ আচলৈ লৈ গ'লোঁ। লৈ গৈ আকৌ আমি ৩ নম্বৰ আচলৈ আনিলোঁ। ৩ নম্বৰ আচৰ পৰা আমি এনেকৈ লাহেকৈ ৫ নম্বৰ আচত লগাই এনেদৰে ওপৰলৈ লৈ গৈ ১ নম্বৰ আচত লগাই অকণমান এনেকৈ দি দিলোঁ। এইটো হৈছে খ। এতিয়া আমি খ থকা এটা বানান লিখোঁ। খ থকা আমি বানানটো লিখিম চোৱা। আকৌ আমি খটো লিখোঁ। ২ নম্বৰ আচৰ পৰা এনেকৈ আৰম্ভ কৰি ১ নম্বৰ আচত লগাই ১ নম্বৰ এই ঘৰটোতে আমি এনেকৈ গোলটো কৰি আকৌ এডাল ৮ নম্বৰ আচত লগাই লাহেকৈ আমি ৩ নম্বৰ আচলৈ আনি এনেদৰে ৫ নম্বৰ আচত লগাই এনেদৰে ওপৰলৈ লৈ গৈ ১ নম্বৰ আচত লগাই এনেকৈ দিলোঁ। এইটো হৈছে খ। আৰু ইয়াৰ লগত আমি এটা আখৰ লিখি দিম। এইটো লিখি দিছোঁ কি? ৰ লিখি দিম। এইটো খ ৰ, খৰ। খ থকা বানান। তাৰপিছত আমি লিখিম ৰি আখৰটো। ৰি আখৰটো চোৱা, এই ১ নম্বৰ ঘৰটোত সম্পূৰ্ণকৈ আমি গোলটো নকৰোঁ। অলপ এনেকৈ আমি আৰম্ভ কৰিম এইখিনিৰ পৰা। এনেকৈ গোলটো কৰিম। দেখিলা, ১ নম্বৰ আচত লগালোঁ, কিন্তু সম্পূৰ্ণকৈ আমি ১ নম্বৰ ঘৰটো লোৱা নাই। ২ নম্বৰ আচত লগাই ১ নম্বৰ আচলৈ নিলোঁ। এনেকৈ বেকাকৈ, দেখিলানে, এই আচডাল এনেকৈ বেকাকৈ লৈ আহিলোঁ। লৈ আহি ২ নম্বৰ আচত লগাই আমি কি কৰিলোঁ? ৩ নম্বৰ আচলৈ লৈ আহিলোঁ। তাৰপিছত এনেকৈ ৫ নম্বৰ আচলৈ লৈ যাম। ৫ নম্বৰ আচৰ পৰা এনেদৰে ওপৰলৈ লৈ গ'লোঁ। তাৰপিছত এইডাল চাবা, এইখিনিৰ পৰা ৪ নম্বৰ আচৰ লগাই তললৈ আমি লৈ আহিলোঁ। আকৌ এনেকৈ ওপৰলৈ লৈ গ'লোঁ। ১ নম্বৰ আচত লগাই এনেদৰে আমি দি দিলোঁ। এইটো হৈছে ৰি। আকৌ এবাৰ চোৱা, এই ঘৰটোত আমি আধাত গোলটো কৰি ১ নম্বৰ আচত লগাই ২ নম্বৰ আচত লগালোঁ। লগাই ১ নম্বৰ আচলৈ লগালোঁ। এনেদৰে বেকা কৰি আচডাল দিলোঁ।
এইডাল 2 নম্বৰ আঁচত লগালোঁ, লগাই এইডাল আমি এনেকৈ 3 নম্বৰ আঁচলৈ আনিলোঁ, আনি এইডাল আমি 5 নম্বৰ আঁচলৈ আনিলোঁ, 5 নম্বৰ আঁচৰ পৰা আমি এইডাল এনেকৈ ওপৰলৈ 1 নম্বৰ আঁচত লগালোঁ, লগাই অকণমান এনেকৈ দিলোঁ, দি এই 4 নম্বৰ আঁচত লগাকৈ এনেকৈ 5 নম্বৰ আঁচলৈ এইডাল আনিলোঁ, আনি ওপৰলৈ এনেকৈ লৈ এনেকৈ দিলোঁ। এইটো হৈছে ৰি। তোমালোকে কিন্তু এইটো এনেদৰে লিখি নিদিবা, এইটো এনেকৈ মাজত খালী থাকিব লাগিব, মানে এইখিনি মাত্ৰাডাল এইটো নাথাকে, এইটো হ'ব ৰি। এতিয়া ৰি থকা আমি এটা বানান লিখোঁ চোৱা, এনেদৰে আমি আধাৰ পৰা লৈ 2 নম্বৰ আঁচত লগাই 1 নম্বৰ আঁচত লগাই 2 নম্বৰ আঁচত লগাই 3 নম্বৰ আঁচলৈ আনিলোঁ, 5 নম্বৰ আঁচত লগালোঁ, ওপৰলৈ এনেকৈ লৈ গ'লোঁ, তাৰপিছত এনেকৈ 1 নম্বৰ আঁচত লগালোঁ। মনত ৰাখিবা, এইখিনি পেঞ্চিলে লিখি নিদিবা, মই সেইকাৰণে দেখোন মচি দিছোঁ, দেখিছা নহয়, পেঞ্চিলে এনেকৈ আঁকি নিদিবা। তাৰপিছত আমি লিখিম দন্ত তৎ হস্য উকাৰে টু, ঋতু। এইটো হৈছে ৰি থকা বানান। তোমালোকে এনেদৰে এই আখৰকেইটাৰে যিমানকেইটা বানান হ'ব তোমালোকে লিখিবা, ঘৰৰ বহীত লিখিবা, ঘৰৰ বহীত অনুশীলন কৰিবা, আৰু তেনেদৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা।